ইয়াত লেটিন কৰে ইয়াতে পকৰটো এনেকে দুই থাকে কি আছিলে বলনা জলদি কওক দপলা মুতা কি কৰে তাত দপলা মুতে আকৌ হেল্ল' গুড মৰ্নিং দিছো তহঁতে এতিয়া আমি যাব ওলাইছো গুণাসুতি জংগীপানৰ দেশলৈ গুণাসুতি যাব ওলাইছো আৰু সেয়া তালি টোপোলা এগাল বান্ধি লৈছো গোটেই ৰাস্তা আৰু ডাক্তৰ ইমান হেৰি কৰি আছে চাইডি হৈ আছো মই পুৰা গুণাসুতি যাবলৈ আৰু আপোনালোক সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ কিয়নো আপোনালোকে সদায় মোৰ ভিডিঅ'বিলাকত মৰম দিয়ে আৰু সেইটো ভিডিঅ' মই আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ তেনেহ'লে ব'লক গুণাসুতি যাওঁ ইয়াতে বোলে মেখেলা ধোৱা ঘাট এটা আছে নামটো শুনিবলৈ মানে ইয়াতে আছে নেকি হয় ন অঁ সেইটো মেখেলা কি ক'ত মেখেলা ধোৱা লিখা আছে নাই আচ্ছা মেখেলা ধোৱা আচ্ছা কওকচোন কওক এতিয়া হয় অন ৰেকৰ্ড কওক অন ৰেকৰ্ড জলদি কওক ঘাট কোনে সঁচাকে মেখেলা ধোৱা ঘাট নে নাজানো ৰাতিপুৱা গধূলি মেখেলা ধুই থাকে অন ৰেকৰ্ড কৈছে দেই সঁচা নাচা নাজানো দেই কিন্তু অন ৰেকৰ্ড মেখেলা ধোৱা ঘাট বোলে আৰু কি দফলা কি কি আছিলে বলনা জলদি কওক দপলা মুতা কি কৰে তাত দপলা মুতে আকৌ ইদাৰ আমি পেছাব কৰিম ন সঁচাকে নামটো দপলা মুতা নে কি বাৰু পেছাব কৰে কাৰণে দপলা মুতা বুলি কয় আৰু অকল দপলাহে পেছাব কৰে না বেগেৰে কৰে আৰু আজিকালি সিহঁতি আৰম্ভ কৰি দিয়ে ন দপলা বিলাক চাউল ধোৱা ব্ৰিজ তাত খুচুৱে আকৌ এইটো দুধু আছিলে বুলি কওঁতে ই চাঞ্চটো লৈ আছে লাহেকে নহয় মই দোনটো ধুনীয়া মোৰ পলা ইয়াতে ভাল ভাল বস্তু আছে মোৰ দোনটো চুই চাই মেলি এনেকৈ কৰিলে ই চাঞ্চটো লৈ আছে আকৌ চাঞ্চটো লৈ আছিলে সময়টো হৈছে নহয় বহুত দেৰি হ'ল ইমান দেৰি ইয়াৰে ভুল বান্ধি থোৱা নাই পল্লাৰে ভুল পল্লাই ঘৰলৈ পৰিবলৈ কুকুৰা এটা থাকি থৈ দিছিলে দোনৰ তলত মই আকৌ ৰাতিপুৱা শুই দিছো আলু পুৰিম বুলি সৰুৱা দোনটো ইমান ধুনীয়া বুলি উঠাইছো কুকুৰা যি স্পীডত উৰিম আৰু মাৰিলে ভগৱান বেলেগকে দৌৰিছে আকৌ এনেকৈ দৌৰিলে ন পল্লা দৌৰি মেলি যি জাপ মাৰি ঘূৰি গ'ল মানে বহুত স্পীড বেলং এইটো কাঞ্চন ইমান ওপৰলৈ গৈছে দেখোন বেলং চাই ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া লাগিছে গৌৰৱ পাতিছিলে ন ইয়াত চিন্তা চৰ্চা নকৰাকে জন্ম দিলে চেনেৰি দেখিবলৈ নাই আৰু পল্লাই কি কৈ আছে নতুন কিতাপৰ কথা পল্লা কওকচোন নকবা কওক মানে কি LP স্কুলত থাকোঁতে নতুন কিতাপ ডিষ্ট্ৰিবিউশ্যন কৰে নহয় তেতিয়া নতুনকে কিতাপ পালে পঢ়িও ভাল লাগে মানে আৰু গোন্ধটো বহে গোন্ধটো ভাল লাগে নতুন কিতাপৰ চেণ্টটো ভাল লাগে নেকি পঢ়িব মন কৰে যেতিয়া পুৰণা হৈ যাব কিতাপবিলাক নালাগে মন নাই আৰু নতুনকৈ কিতাপৰ মানে গোন্ধটো শুনি মানে গোন্ধটো মানে লৈ মানে পঢ়ি ভাল লাগে আমি বাঘমৰা আমি পল্লাৰ ঘৰ পাই গলো ইমান ধুনীয়া লাগিছে এয়া হৈ গ'ল আমাৰ মাকবৰ ঘৰটো ৱাও কি ধুনীয়া এটা পৰিৱেশ এয়া চাওকচোন ৱাও নিজৰ ঘৰখন দেখিছে যে এয়া চাওক ফাইনেলি আমি আহি পাই গ'লো ঘুণাসুতি আমাৰ ভিন্দৰ ঘৰলৈ আৰু এই ঘৰটো হয়তো আপোনালোকে প্ৰায় ফেচবুকত দেখিছে এয়া আচলতে জুমি মিলিৰ ঘৰ আৰু আমি আজি ফাইনেলি আহি পাই গ'লোঁ জুমি মিলিৰ ঘৰলৈ কাৰণ জুমি মিলিৰ দাদা মোৰ ভিন্দৰ হয় চ' অভিয়াছলি আহি পাই গ'লোঁ এই চাওক কি ধুনীয়া এটা পৰিৱেশ আৰু জুমি মিলিয়ে ফেচবুকত হয়তো পপুলাৰ গাৰ্ল কোনটো আৰু সেয়া জুমি মিলিৰ দাদা আৰু মোৰ ভিন্দৌ আৰু এক চক্কৰ লগাই লওঁ জুমি মিলি ঘৰটো চাই লওঁ ফেচবুকৰ পপুলাৰ গাৰ্ল জুমি মিলি ঘৰ আহিলোঁ আৰু চাওক বেক চাইডটো পপুলাৰ বাৰীটো বহুত ধুনীয়া লাগিছে সেইটো চাওক তামোল পাণৰ বাৰী ইউজ কৰিছে ইমান ধুনীয়া
আমি পপুৰ বুলিয়ে জানো জুমি মিলিক ন ধুনীয়া এটা পৰিৱেশ ঠাণ্ডা একদম মানে এতিয়া ওপৰলৈ যাওঁ বলক আহিয়ে বোলে কি কাম কৰিছোঁ ভিডিঅ' লৈছোঁ ওপৰলৈ যোৱাই নাই এইকেইটা যে ওলমি আছে ইমান ধুনীয়া লাগিছে ये है मेरी दीदी है ससुराल ससुराल जा এইটো ভাল লাগিছে মোৰ এইকেইটা ইমান ধুনীয়া লাগিছে আৰু এয়া জমি মিলিৰ মা আৰু মোৰ নিনি হাই নিনি নিনি আপোনাৰ ভিডিঅ' মন নকওঁ দেই মই ভিডিঅ' মনে নিনি লগত ভিডিঅ' এটা লওঁ আকৌ জুমি মিলি কাইকে কোপ আই জুমি হাই এয়া চোৱা তোমাৰ মাৰ লগত এনি একেলগে বহি আছো গোটেইকেইটা আৰু সেইফালে বাই এজনীয়ে ভাত পানী বনাই আছে গোটেইকেইটা আৰু নাতিকেইটা পোৱালিকেইটা এইফালে লুকাই আছে চব এয়া আহি পাইছো ধুনীয়া পৰাপং কাটা কৰিছে পৰাপঙৰ কালাৰটো ইমান ধুনীয়া একদম লাল চাহ নিচিনা লাগিছে ন মোক আকৌ কোনোবাই দেখিলে ক'ব আৰু অকলে খালো বুলি অকলে খালো বুলি ক'ব আৰু এয়া চাওক আহি মাকবৰ ঘৰত কি ধুনীয়া এইটো পৰাপং দেখিছে নাই কালাৰ পৰাপং আৰু মাছ নিনিয়েও খাইছে চবে খাব দিয়া লোকেল মাছ ন বাইদেউ দুজনী একেলগে খাইছে আৰু এই আইতাকৰ লগত খাইছে ইয়াক যে একদম মানে কি আমি নিজেও সৰু বাৰু তথাপি একদম সৰুতে দেখা গান চান গাবলৈ লৈ যায় তোমাৰ ভিন্দৰ ভাইটি বৰ ধুনীয়া গান চান এইটো গুচাচোন গুচা গান চান সৰুতে ইমান গায় এতিয়া গাই নাগাই গম নাপাওঁ আৰু গান নগায় এতিয়া ঘৰতে অলপ গুণগুণাই থাকো এবাৰ গাম নে দুইটাই মিলি কিনে ভাত চাত খাই কিনে দুইটাই গাম ইমান ডাঙৰ হৈ গ'ল বিয়া হোৱাৰ পিছত তই বিয়া হোৱাৰ পিছত লগ পোৱা নাই নেকি ন না এই তেতিয়া বিয়া হোৱাৰ আগতে যি লগ পোৱা তাহা আজি লগ মই যদি ৰাস্তাটো ইয়াক দেখোঁ নহয় ইয়াক মই চিনি নাপাওঁ তাৰমানে এইটো কণ্ডিশ্যনত আছে সৰু টিকলা মিকলা আছিলে ধুনীয়া ডেকা ল'ৰাটো হৈ গ'ল আৰু ক'ত চিনি পাম আৰু চা আমাৰ ভিন্দৰ জিজুৰ ভাইটি হাই ক'ব পাৰ এটলিষ্ট অঁ এনেকৈ আমি এতিয়া অকণ গাগৰ নৈলৈ ওলাই যাওঁ নিনি আমি চবেই খালোঁ ন নিনি খালোঁ ধুনীয়াকৈ ঘাগৰ আছে ওচৰতে ঘাগৰ নৈ কাষলৈ আহিছোঁ গোটেই একদম মুকলি গোটেই চাৰিওফালে মই কিয় কাপোৰ চাপোৰ লৈ নানিলোঁ মই ভাবিছোঁ তাকে ইয়াতে একদম ধুনীয়াকৈ টাপুং টাপুং গা ধুব পাৰিলেহেঁতেন আৰু ইয়াত ধুনীয়া পাই গ'লোঁ ঘাগৰ এয়া ঘাগৰ 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 পোৱালিকেইটা জাপ মাৰি দিছে ঘাগৰ মই কাপোৰ নানিলোঁ ভিনদৈ ক'লে ঘাগৰ নৈলে নাযাওঁ বুলি চ' মই কাপোৰ চাপোৰ নানিলোঁ নহ'লে মই পানীত জাপ মাৰি দিলোঁ হয় বেটা টি চাৰ্টটো খোলা চি পানীটো ঘোলা বেটা গা ধুব নালাগে আৰু নালাগে নালাগে ইয়াকে সেইফালে থাকিলে নদী আচলতে আমি পাৰে যাব পাৰিম নোৱাৰিম অকণমান দেৰি বহি কিনি যামগৈ এনে নদীত আছে নদী কিনাৰত পলদাই সেই নদীখনৰ বিষয়ে কিবা এটা কৈ আছিলে কওক এইখনে আমাৰ পুৰণি যিটো আমাৰ জংকীপান হয় যিটো আমাৰ মিলিজুলি দেশ এই জংকীপানৰ কাহিনীটো এইটোৰ পৰাই উৎপত্তি হৈছিলে এতিয়া আমাৰ এই নদীখনৰ ওপৰতে এখন বৃহৎ দলং নিৰ্মাণ কৰি আছে আমাৰ অসম গভৰ্ণমেণ্টে সেইফালে দেখুৱাই দিয়া নদীখনলৈ দেখুৱাই দিম তুমি কৈ লোৱা সেইটোৱে আৰু আমাৰ জংকীপানৰ জেগা এইটো হয় নাই সেইটো চাওক দলংখনৰ কথা কৈছে এইটো তাতে দলং বনাই আছে আমাৰ মনবাংটো বহি আছে লগত মই দেখি মাকৰিটো বহি আছে তাক এই নদীখনতে গা ধুৱাই লৈ যাম বুলি আহিছোঁ আমি
ঘূনাসুতিৰ জংকীপানৈৰ দেশত যে কোনোবা এদিন আহি এনেদৰে বহি থাকিম ভবাই নাছিলোঁ, ভাবিছিলোঁ বাৰু, কিন্তু ইমান সোনকালে যে আহি বহি থাকিম ভবা নাছিলোঁ। সেইটো কাৰণে সকলোৱে যাব ওলাইছে যদিও মই অলপ বহি লৈছোঁ। পল আহাচোন অকণমান বহিম আৰু দুইটাই জংকীপানৈৰ দেশত। জংকী হ'বলৈ মন নাই আৰু দেই, জংকী হ'বলৈ মন নাই। পাপা ভালকে চোৱা না। জংকীপানৈ সকলোৱে হ'ব নোৱাৰে জংকীপানৈ সকলোৱে হ'ব নোৱাৰে। জংকীপানৈ এহালে আছিলে চিৰযুগমীয়া আৰু এহালেই থাকিব। আজিও স্মৰণ কৰিছোঁ, ইয়াতে বহি জংকীপানৈকে স্মৰণ কৰিছোঁ আৰু এটা বুজাব নোৱাৰা অনুভৱ ইয়াতে, কি বুলি ক'ম আৰু ন, ইমান ভাল লাগিছে। বঢ়িয়া। ব্ৰিজখন হ'লে অকণমান ভাল হ'ব গাঁৱৰ ৰাইজবিলাকৰ কমিউনিকেশ্যনটো। ঘূনাসুতিৰে পাৰত বহি মই জংকীপানৈৰে কথা শুনিবৰ মন যায়। থাকিবানে সঁচাকৈ মোৰ কণেঙৈ, মই আহিমে বুলি তুমি বাটে চাই। ফাগুনত আহিবালি গাং চাবলৈ, ৰঙাৰী বিঘা চেঙাতে ল'বলৈ। ফাগুনত আহিবালি গাং চাবলৈ, ৰঙাৰী বিঘা চেঙাতে ল'বলৈ। ইমান ভাল লাগিছে ঐ। ব'লক যাওঁ আৰু জেগাত যাম আমি, ব'লক। আজা দিয়া আজা আপল দা আহিলে যে সবে সেলফি এটা লওঁ আহক। যোৱাটোৰ পৰা আহিছে এইফালে আমাৰ বিক্ৰম গৌতম পামেগাম আৰু এইফালে সিদ্ধাৰ্থ পামেগাম। আমি একেলগে আজি জংকীপানৈ দেশ সোৱণশিৰি নদী গাগৰ নদীৰ পাৰত একেলগে এখনতে ৰৈ জংকীপানৈ স্মৰণ কৰিছোঁ আৰু ইয়ে ইমান ধুনীয়া লাগিছে ন। আজা এইটো মোৰ পলদাটো ভোক লাগিছে মোৰ মানুহটো ক'ত গ'লি ভালকে জোকাৰি লচোন বেটা। ইয়ালে পলিকেইটাক মাৰো বুলি আমি চাৰিটা জংকীপানৈ দেশত এটা পাহৰিব নোৱাৰা এটা স্মৃতি। ঘাগৰ ফুৰি আহিলোঁ আৰু ঘাগৰ ফুৰি আহি এয়া ভাত খাব লৈছোঁ। ভাতটো ঔটেঙা এনেকৈ বনাইছে, মাছ মাংস। ঘাগৰত খালি গা চা ধোৱা নহ'ল ন, হা ই খাইছে পুৰা। ঘাগৰত গা চা ধোৱা নহ'ল আৰু খাই দিওঁ আৰু জংকীপানৈৰ দেশত আছোঁ বুলি সেয়া এটা। এয়া চাওক, এয়া হৈছে ঘূনাসুতিৰ মিৰিজীয়ৰী মহাবিদ্যালয় আৰু আমি ঘূনাসুতিতে ফুৰি আছোঁ যেতিয়া, সেইটো কাৰণে ভাবিলোঁ অকণমান এয়া মহাবিদ্যালয়ৰ চৌহদত এপাক সোমাই যাওঁ। বন্ধ হৈ আছে যিহেতু এতিয়া, সেইফালে চাওক স্কুল কলেজৰ চৌহদ কোনো নাই, স্কুল কলেজ বন্ধ। আৰু সেইফালে পাবৰম টাইড হ'ল অসমৰ শিক্ষাবিদ, ভাষাবিদ আৰু মিচিং সাহিত্য বা যিটো আগম কেবাং বুলি কয় প্ৰতিষ্ঠাপক সভাপতি। তেখেতৰ স্মৃতিত আমি গৈছিলোঁ এতিয়া, হয় নে নহয়? তেখেতৰ স্মৃতি অলৰেডি হেৰি কৰা হৈছে। গুণাস্থিৰ একচুৱেলি গুণাস্থিৰ জন্ম আছিলে তাবুতাইদৰ গুণাস্থিৰ যিটো জামুগুৰি গাঁৱত, আৰু তেখেতৰ স্মৃতিটো আজি আমি চাই আহিছোঁ। আগম বিজ্ঞান প্ৰতিমূৰ্তিটো চাই আহিছোঁ আৰু তাৰ প্ৰতিমূৰ্তি গৈ আমি সেৱা কৰি আহিছোঁ। কথা বহুত আছে, এনেকৈ 2 মিনিটত 3 মিনিটত তাবুতাই দেৱৰ বিষয়ে কৈ নিশ্চয় শেষ কৰিব নোৱাৰোঁ। ব'লক গৈ থাকোঁ। ওলাইছে নুনু নাতি আৰু যাব ওলাইছোঁ আৰু আমি যাব ওলালোঁ আৰু দেই। বাই বাই কৈ দিয়া। নুনুক এৰিলোঁ।